হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ পুনৰ মুকলি হ'ল RRB অৰ্থাৎ ৰেলৱে ফালৰ পৰা 3000তকৈও অধিক পদ এই পদসমূহৰ বাবে আপোনালোকৰ বয়স কিমান হ'ব লাগিব কোৱালিফিকেশ্যন কিমান লাগিব এই পদত এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়ালৈ থাকিব আদি সকলো তথ্য সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ জব ৰিলেটেড খবৰ সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে তো বন্ধু বান্ধৱীসকল আপোনালোকক ইতিমধ্যে জনাইছোঁ যে আজিৰ চাকৰিটো RRB ফালৰ পৰা আহিছে আৰু ইয়াৰ বাবে টোটেল ভেকেঞ্চি 3000তকৈও অধিক পদ মুকলি কৰা হৈছে আৰু এই পদসমূহত এপ্লাই কৰাৰ লাষ্ট ডেট আছে 30 ডেজ অৰ্থাৎ ছেপ্টেম্বৰৰ 8 তাৰিখলৈকে এই পদসমূহৰ বাবে এপ্লাই প্ৰচেছটো চলি থাকিব গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এই পদসমূহৰ বাবে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ বিচাৰিছে অৰ্থাৎ মাথো হাই ছেকেণ্ডাৰী পাছ কৰি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এই পদসমূহৰ বাবে ইয়াত এজ লিমিট দিয়া হৈছে 18 বছৰৰ পৰা 29 বছৰলৈকে আৰু আপোনাৰ কাষ্ট কেটেগৰী অনুসাৰে আপোনাৰ বয়সৰ সময়সীমা বঢ়াই দিয়া হৈছে যেনে SC বা ST হ'লে 5 বছৰ আৰু OBC হ'লে 3 বছৰ গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত আনৰিজাৰ্ভ বা জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটসকলে 100 টকাকৈ এটা এপ্লিকেশ্যন ফিছ দিব লাগিব আৰু SC ST OBC আদি বিভিন্ন কাষ্টৰ কেণ্ডিডেটসকলে 50 টকাকৈ এটা এপ্লিকেশ্যন ফিছ দিব লাগিব গতিকে আপোনালোকে যদি এই পদসমূহৰ বাবে ইলিজিবল হয় তেনেহ'লে আপোনালোকে অনলাইন যোগে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব মই ডেছক্ৰিপশ্যন লিংকটো দি দিম তাত গৈ আপোনালোকে এপ্লাই কৰি ল'ব তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।